Hello everyone, welcome back to Goodguides. Goodguides or আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইজ আপোনালোকে স্ক্ৰীনত দেখিছে। আজি আমি আলোচনা কৰিবলৈ গৈ আছো আসাম হিষ্ট্ৰীৰ পাৰ্ট 2 কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ যিবোৰ এমসিকিউ APSC, APDCL, DHS, আসাম টেট আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ আগতে আমি আৰু এটা পাৰ্ট আলোচনা কৰিছো। যদি এইটো পাৰ্ট আপুনি এতিয়ালৈকে চোৱা নাই, সেইটো পাৰ্টৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে। অনুগ্ৰহ কৰি চাই ল'ব। সময় নষ্ট নকৰাকৈ বলক ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়ো। আপোনালোকে স্ক্ৰীনত প্ৰথমটো কোৱেশ্চন দেখিছে। The Bodoland Territorial Council was established in the year. The Bodoland Territorial Council, যাক আমি চমুকৈ BTC বুলি কওঁ, হেতু কেতিয়া গঠন কৰা হৈছিলে? অপশন A 1998, অপশন B 2001, অপশন C 2003, অপশন D 2006. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2003. Next question. Which one district is not under the BTAD? তলৰ কোনটো ডিস্ট্ৰিক্ট BTAD ৰ অন্তৰ্গত নহয়? অপশন A কোকৰাঝাৰ, অপশন B বাক্সা, অপশন C গোৱালপাৰা, অপশন D উদালগুৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন C গোৱালপাৰা। আপোনালোকে জানে যে BTAD ৰ অন্তৰ্গত মুঠ 4খন ডিস্ট্ৰিক্ট আছে, কোকৰাঝাৰ, বাক্সা, উদালগুৰি আৰু চিৰাং। ইয়াতে গোৱালপাৰাটো নহয়। নেক্সট প্ৰশ্ন। By population of Assam is the dash largest state of India. জনসংখ্যাৰ ওপৰত ভিত্তি কৰি অসম ভাৰতবৰ্ষৰ কিমানতম ৰাজ্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15তম। আমি যদি 2011 সেন্সাস মতে চাও তেনেহলে প্ৰথমটো হৈছে হাইয়েষ্ট পপুলেশন ষ্টেট হৈছে উত্তৰ প্ৰদেশ আৰু লোয়েষ্ট পপুলেশন ষ্টেট হৈছে সিকিম। নেক্সট প্ৰশ্ন। নাম্বৰ ওয়েলফেয়াৰ সেঞ্চুৰী is located in which district? The নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশন A শিৱসাগৰ, অপশন B গোলাঘাট, অপশন C ডিব্ৰুগড়, অপশন D কাৰ্বি আংলং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন D কাৰ্বি আংলং। নেক্সট প্ৰশ্ন। আপোনালোকে চাইছে যে শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিলে অপশন A 1567, অপশন B 1568, অপশন C 1569, অপশন D 1571। আমি জানো যে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে 1449ত আৰু তেখেতে 119 বছৰ কাল জীয়াই আছিলে। গতিকে 1449ৰ লগত যদি আমি 119 যোগ কৰো আমি শুদ্ধ উত্তৰটো পাম 1568 অৰ্থাৎ 1568। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশন B 1568. Next প্ৰশ্ন। Who has designed the pike system in Ahom Kingdom? পাইক প্ৰথাৰ প্ৰচলন কোনে কৰিছিলে? অপশন A মোমাই তামুলী বৰবৰুৱা, অপশন B প্ৰতাপ সিনহা, অপশন C লাচিত বৰফুকন, অপশন D চক্ৰপাণি বৰবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মোমাই তামুলী বৰবৰুৱা। যে মোমাই তামুলী বৰবৰুৱাই অসমত পাইক প্ৰথাৰ আৰম্ভ কৰিছিলে। নেক্সট প্ৰশ্ন। Who had led the Mughal army in the Battle of Saraighat? যে মোগলৰ লগত আৰু আহোমৰ লগত যি শৰাইঘাটৰ যুদ্ধ হৈছিলে সেই যুদ্ধত মোগল আৰ্মি বা মোগল সৈন্যসকলক কোনে নেতৃত্ব দিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি ৰাম সিং আৰু আহোমসকলক নেতৃত্ব দিছিলে লাচিত বৰফুকনে। নেক্সট প্ৰশ্ন। The Battle of Itakhuli was fought in the year of? The Battle of Itakhuliৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিলে? আমি জানো যে এইটো Battle of Itakhuliৰ যুদ্ধটো মোগল আৰু আহোমৰ মাজত হৈছিলে আৰু এই যুদ্ধটো সংঘটিত হৈছিলে 1682 অৰ্থাৎ অপশন ডি। নেক্সট প্ৰশ্ন। Who was the first Assamese to get the Arjuna Award? অসমৰ কোনজন খেলুৱৈয়ে পোনপ্ৰথমবাৰৰ বাবে অসমৰ কোনজন অসমীয়া খেলুৱৈয়ে পোনপ্ৰথমবাৰৰ বাবে অৰ্জুনা বঁটা লাভ কৰিছিলে? অপশন এ হলিচৰণ নাৰ্জাৰী, অপশন বি ভোগেশ্বৰ বৰুৱা, অপশন চি দীপাংকৰ ভাট, অপশন ডি মনালিসা বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভোগেশ্বৰ বৰুৱা আৰু তেখেতে 1996 চনত এছিয়ান গেমছত 800 মিটাৰ দৌৰত প্ৰথম অৰ্জুনা এৱাৰ্ডটো পাবলৈ সক্ষম হৈছিলে। নেক্সট প্ৰশ্ন। ফখৰুদ্দিন আলী আহমেদ was the dash president of India? ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিলে? আমি জানো যে অসমক প্ৰতিনিধিত্ব কৰা ভাৰতবৰ্ষৰ একমাত্ৰ ৰাষ্ট্ৰপতি আছিলে ফখৰুদ্দিন আলী আহমেদ আৰু তেখেত আছিলে ভাৰতবৰ্ষৰ 5তম ৰাষ্ট্ৰপতি আৰু তেখেতৰ কাৰ্যকাল আছিলে 1974 চনৰ পৰা 1977 চনলৈ আৰু তেখেতৰ সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে ইন্দিৰা গান্ধী। নেক্সট প্ৰশ্ন। স্ক্ৰীনত দেখিছে আপোনালোকে হু ৱাজ দ্য ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ফ্ৰম আছাম? যে অসমৰ পৰা প্ৰথম নিৰ্বাচন আয়ুক্ত হোৱা ব্যক্তিজন কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰে কৃষ্ণ বৰ্মা। নেক্সট প্ৰশ্ন। হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট? যে অসমৰ পৰা কোনজন ব্যক্তিয়ে ভাৰতৰ অন্য ৰাজ্যৰ ৰাজ্যপাল হৈছিলে?
অপশন এ ৰঞ্জিত শেখৰ মুছাহাৰী, অপশন বি দেৱানন্দ কোঁৱৰ, অপশন চি ৰঞ্জন গগৈ, অপশন ডি বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি বিষ্ণুৰাম মেধি। তেখেতে মাদ্ৰাজ ষ্টেটত 1958 চনৰ পৰা 1964 চনলৈ ৰাজ্যপাল হিচাপে নিযুক্ত আছিলে। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম, যে কোন চনত অসমত নেশ্যনেল গেমছ বা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিলে? অপশন এ 2002, অপশন বি 2004, অপশন সি 2005, অপশন ডি 2007। এর শুদ্ধ উত্তরটো হ'ব 2007, অর্থাৎ অপশন ডি। নেক্সট প্রশ্ন, হু ওয়াজ দ্য ফার্স্ট অ্যাসামিজ অ্যাক্ট্রেস টু উইন ন্যাশনাল অ্যাওয়ার্ড আন্ডার দ্য বেস্ট অ্যাক্ট্রেস ক্যাটেগরি, যে তলৰ কোনজন অভিনেত্ৰীয়ে অসমৰ কোনজন অভিনেত্ৰীয়ে বেষ্ট এক্ট্ৰেছ কেটেগৰীত প্ৰথম আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মলয়া গোস্বামী। থ্যাংক ইউ ফৰ ৱাচিং গুড গাইডছ।